বৰ্তমান কাজিৰঙাত দ্বিতীয়টো বানে বানাক্ৰান্ত লোকসকলক যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন কৰি মাৰিছে। আজিৰ দিনটোতে বকাখাত সমষ্টিৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বকাখাত শাখা লগতে বকাখাত ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কাজিৰঙাৰ শিবিৰত থকা বানাক্ৰান্ত লোকসকলক এসাঁজ আহাৰৰ যোগান ধৰিছে। যিসকল বানাক্ৰান্ত লোক শিবিৰত বৰ্তমান আশ্ৰয়ত আছে সেইসকল লোকক চৰকাৰে এতিয়ালৈকে সম্পূৰ্ণ সাহায্য প্ৰদান কৰা নাই। গতিকে চাহ জনজাতি ছাত্ৰ সন্থাই চৰকাৰৰ ওচৰত সম্পূৰ্ণ সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাত শাখাৰ উদ্যোগত আমি আজি কাজিৰঙাৰ কহৰাত অৱস্থিত হাতীখলিৰ যি 6টা বন শিবিৰ আমি প্ৰায় 2,000 মানুহক আমি আজি খাদ্য এসাঁজ খোৱাৰ বাবে আমি আজি আহিছোঁ। ইতিমধ্যে আমি খাদ্য সামগ্ৰী তৈয়াৰ কৰি লৈ আহিছোঁ আৰু তাৰ আমি ইতিমধ্যে আমি বিতৰণ কৰি আছোঁ। আমি ইতিমধ্যে আহি আমাৰ যি ৰঙাজান বাগিচা প্ৰাথমিক বিদ্যালয়ত থকা আমি প্ৰায় ইয়াত 200 মানুহ ইতিমধ্যে আছে। আমি তেওঁলোকক আমি খাদ্য যোগান ধৰি আছোঁ। ইয়াৰ পিছতে আমি হাতীখলিলৈ যাম। হাতীখলি আপোনাৰ বিভিন্ন ঠাইত ইতিমধ্যে আছে বানপানীত আক্ৰান্ত হোৱা ৰাইজ। আমি তেখেতসকলৰ খাদ্য যোগান ধৰিবৰ বাবে আমি তালৈ সেই স্থানত আমি গৈ উপস্থিত হ'ম কিছু সময়ৰ পাছত। ছাত্ৰ সন্থা বোকাখাত শাখা আৰু মহকুমা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আজি কাজিৰঙা অঞ্চলত যিসকল বানপীড়িত লোক আছে সেইসকলক আমি প্ৰত্যেক বছৰে আমি জাতীয় সংগঠন হওক বা ছাত্ৰ সংগঠন হিচাপে আমি প্ৰত্যেক বছৰ তেখেতসকলক আমি এই বানাক্ৰান্ত লোকসকলৰ ওচৰত আমি প্ৰত্যেক বছৰে আমি থিয় দিওঁ। আৰু আজি আমি যৌথ উদ্যোগত আমি কাজিৰঙা অঞ্চলত প্ৰায় 6টা শিবিৰত আমি ইতিমধ্যে আমি মহকুমা ছাত্ৰ সন্থা বোকাখাত শাখা আৰ্চাৰ যৌথ উদ্যোগত আমি প্ৰায় 3,000 পৰিয়ালক আমি আজি এমুঠি অন্নৰ কাৰণে যোগান কৰিছোঁ। আৰু উক্ত স্থানত আমাৰ আৰ্চাৰ সমূহ কৰ্মকৰ্তা সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাসকল আজি উপস্থিত আছে। আৰু এটা কথা আমি প্ৰত্যেক বছৰ জনাই আছোঁ যে এই বানাক্ৰান্ত লোকসকলক চৰকাৰীভাৱে তেখেতসকলৰ যেনেধৰণৰ এই বানাক্ৰান্ত লোকসকলক যেনেধৰণৰ খাদ্যৰ পৰা ধৰি অন্যান্য ধৰণৰ যিকেইটা ব্যৱস্থা কৰিছে নাই কৰা সেইবিলাক আমি আজি পৰ্যালোচনা নকৰোঁ। কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা হওক বা সদৌ অসম ছাত্ৰ সন্থা হওক আমি প্ৰত্যেক বছৰে আমি বানাক্ৰান্ত লোকসকলক আমি এই বিপদৰ সময়ত আমি কিন্তু য'ত পাৰোঁ আমি কিন্তু তেখেতসকলৰ ওচৰত আমি সহায়তা আগবঢ়াই আহিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে চাইছে যে আজি আমি ৰঙাজান প্ৰাথমিক বিদ্যালয়ত আমি ইতিমধ্যে আমাৰ খাদ্য আমি বিতৰণ কৰি আছোঁ। ইয়াৰ পিছতে আমি হাতীখলিত প্ৰায় 5টা শিবিৰত আমি সেইসকল লোকৰ ওচৰত যাম আৰু আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাক বা সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আমি যথোচিত পাৰিম আমি চেষ্টা কৰি আছোঁ। এই মানুহৰ ওচৰত কাষ চাপিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। গতিকে আজি এই বানাক্ৰান্ত লোকসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰক যে চৰকাৰীভাৱে যিবিলাক নিয়ম নীতি আছে সেই নিয়ম নীতিবিলাক সম্পূৰ্ণৰূপে তেখেতসকলে পালন কৰক। আৰু লগতে এই বানাক্ৰান্ত লোকসকলক যিবিলাক খাদ্য হওক বা আঁঠুৱা হওক বা তিৰপাল হওক তেখেতসকলে যি গাইডলাইন আছে গাইডলাইনৰ যোগেদি প্ৰদান কৰিবৰ কাৰণে আমি মহকুমা ছাত্ৰ সন্থাই হওক বা অসম চাহ জনজাতি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। ধন্যবাদ। কাজিৰঙাৰ পৰা ফাৰুক শেখৰ ৰিপৰ্ট টাইম লাইভ আছাম।